আজি পুৱতি নিশা বনৰীয়া হাতীয়ে আমাৰ গজনপুৰী গাঁৱৰ অশ্বিনী বসুমতাৰী বুলি খেতিয়ক এজনক ৰাতিপুৱা প্ৰায় 2:30মান বজাত হাতীয়ে গছকি মাৰিছে। হাতীয়ে তাৰমানে এই অঞ্চলত প্ৰায় সোমাই মানুহৰ খেতি পথাৰ, তামোল বাগান, ঘৰ বাৰী অনিষ্ট কৰে। আজিও সেনেকৈ অশ্বিনী বসুমতাৰীয়ে তেওঁৰ খেতি পথাৰত যেতিয়া বনৰীয়া হাতী সোমাইছিল, তেওঁ খেতি পথাৰৰ পৰা খেদি পঠাবলৈ প্ৰথমতে হাতীটোৱে তেওঁক খেদি ফালে গছকি মাৰিলে। যে এই ঘটনাবিলাক আমাৰ এই অঞ্চলত প্ৰায় হৈ থাকে। মই জনাত আজিলৈকে এই অঞ্চলত 7-8জন মানুহক হাতীয়ে মাৰি পেলাইছে। কিন্তু দুখৰ বিষয়ে বন বিভাগেও এই অঞ্চলৰ পৰা হাতীখিনি খেদি পঠোৱাৰ কাৰণে অশেষ চেষ্টা কৰি আছে, তেওঁলোকে বিফল হৈ আছে। বাৰে বাৰে খেদি পঠাই আকৌ আহি পেলাই এই অঞ্চলৰ মানুহখিনিক মানুহৰ সম্পত্তি হাতীয়ে নষ্ট কৰি আছে। যে মই চৰকাৰক, অসম চৰকাৰ তথা BTC চৰকাৰ এইটোৱে অনুৰোধ কৰোঁ যে এই অঞ্চলৰ পৰা হাতীখিনি স্থায়ীভাৱে অন্য অঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰে বুলি মই আশা কৰোঁ।